ভয় লাগি থকাটোৱে হ'ল। এখন লোহাৰ কংক্ৰিট এটা পৰি আছে, এখন বেলেগ একো নহয়। ডাৱৰখিনি স্পীড দেখি পাগল হৈ গৈছোঁ। আৰু এই লেণ্ডশ্লাইডৰ নিচিনা জেগাটো যে দেখিছে, সেয়া একো নহয়, 2013ত অহা বানপানী। বহুত ভয়াৱহ আছিল সেইটো বানপানী। মন্দাকিনী সঁচাই মন্দাকিনীয়ে আৰু মন্দাকিনী নদীৰ পানীৰ মানে চ'ৰ্চ বহুত আছে। জয় শ্ৰী কেদাৰ। সঁচাই মন্দাকিনী এনি টাইম বয়ে আছে। আৰু এটা ঝৰ্ণা, এইবিলাক চব মন্দাকিনী নদীৰ পানীৰ চ'ৰ্চ। নদীখনে সঁচাই বহুত বেলেগ ৰূপ লয়। আৰু ইয়াৰ পৰা পানী পৰি আছে। মন্দাকিনী সঁচাই মন্দাকিনীয়ে আৰু আপোনালোকে দেখিছে এইখন এখন এই একদম এৰিয়াত এখন লোহাৰ কংক্ৰিট এটা পৰি আছে। এইখন বেলেগ একো নহয়, 2013ত যোনটো বান আহিছিলে সেই বানটোত সেই ওপৰত থকা দলংখন কমপ্লিট ভাঙি গৈছিলে। আৰু সেই দলংখন এতিয়া নতুনকৈ মেৰামতি কৰিলে, সেই দলংখন এতিয়াও সেই তলত পৰি আছে। কিমান ভয়াৱহ আছিল সেই বানটো। ভয় লাগি থকাটোৱে হ'ল। আৰু ফাইনেলি যোনটো ভয় আছিলে সেইটোৱে হৈছেহি। বৰষুণ আহি গ'ল আৰু আমি এখন দোকানৰ সন্মুখত ৰখি গৈছোঁ। ঘপকৈ বৰষুণ আহি গ'ল, সেইকাৰণে ৰেইনকোট চেইনকোট মেলি ল'লোঁ। আৰু মেলি ল'লে এতিয়া আকৌ ওপৰলৈ গৈ থাকিম। বানপানীৰ কথা কৈ থাকোঁতে বৰষুণ আহি গৈছিলে, অকণ ভয়ে লাগি গৈছিলে, নিগেটিভ ফিল কিছুমান আহি যায়। কিন্তু আমি মহাদেৱৰ জেগাত আছোঁ, ইয়াত নিগেটিভ বোলা বস্তুটো নাই। বিলিভ কৰক, মোৰ ভাগৰে লগা নাই। আৰু ফাইনেলি আমি দলংখন পাই গ'লোঁ। এতিয়া বৰষুণ পৰি গৈছে, যেতিয়া খোজটো অলপ লাহে লাহে দিব লাগিব আৰু মানে চাই চিতি দিব লাগিব, নহ'লে কি হয় পিছল খোৱা চান্স থাকে ন। যদিও মই ট্ৰেকিং শ্বু পিন্ধি আহিছোঁ, তথাপিও মানে ৰিস্ক ল'ব নোৱাৰি, সেইকাৰণে ভালকৈ দিব লাগিব খোজটো। এটা ঢেৰেকনি মাৰিছে মানে তাৰ 5 ছেকেণ্ডৰ পিছতে বৰষুণ আহিছে। তাৰ আগলৈকে এনেই ডেমো দি আছিলে, মানে এনেই মাজে মাজে এটোপাল দুটোপাল পৰে। প্ৰথম ঢেৰেকনিটো শুনা পাইছোঁ, ইগন'ৰ কৰিব পাৰি আৰু এইটো ঢেৰেকনিটো মৰাৰ পিছতে যিটো আহিলে বৰষুণ, সেইটো আমি দোকানত সোমাবলৈ বাধ্য হৈ গ'লোঁ, কাষতে থকা। আৰু কপাল ভাল যে বৰষুণ অহা টাইমত আমাৰ দোকানখন আছিলে। বৰষুণত তিতি তিতি আহিলোঁ, মাজতে অকণমান বৰফো পৰিলে।
আৰু আকৌ ডাৱৰে ইয়াত ধৰি লৈছেহি। ভাগৰো লাগিছে বহুত। আৰু ভাল লাগিছে, বহুত মানুহো আহি আছে। আৰু 6 কিলোমিটাৰ আছেগৈ। গ্ৰীণ ডাও ৰখি গ'ল, মানে লাহে লাহে আহি আছে। মই অকলে গৈ আছোঁ আৰু খোজকাঢ়ি আছোঁ আৰু। জয় শ্ৰী কেদাৰ। অকণমান বৰষুণটো এৰিছে, ওপৰৰ ডাৱৰবিলাকো সাঁতৰিছে, মুকলি হৈ গৈছে, মানে গুড চাইন আৰু। বতৰটো একেবাৰে ডেঞ্জাৰকৈ আহিছে। এইবাৰ দোকানত নৰখোঁ বুলি ভাবিছোঁ, নহ'লে মানুহখিনি গৈয়ে থাকে ন। ৰেইনকোট চেইনকোট এতিয়া ময়ো পিন্ধি লৈছোঁ, আমিও পিন্ধি লৈছোঁ, আৰু সেইকাৰণে এবাৰ গৈ থাকিম বিন্দাছকৈ। বাবাৰ নাম লৈ গৈ থাকিলেই হ'ল আৰু লাহে লাহে। তাৰপিছত উঠোতে কিন্তু উশাহটো বহুত ফাষ্ট হৈ যায়, আকৌ ৰখি দিব লগা হয় 300-400-500 মিটাৰমান যোৱাৰ পিছত। আকৌ ধৰ 1 মিনিটমান ধৰা ৰখি দিয়াৰ পিছত, 30 ছেকেণ্ডমান ৰখি দিয়াৰ পিছত সেই নৰ্মেলত আহে আকৌ মালটো, মানে হাৰ্টবিটটো। এবাৰ ডাৱৰখিনি স্পীড দেখি পাগল হৈ গৈছোঁ। কেমেৰাত টাইম লেপছ নলগালেও মানে টাইম লেপছৰ নিচিনা আহি আছে। ৱাটাৰ কি স্ন'ফলত মানে কেমেৰা দি ফুটেজ লোৱা নহ'ল, কাৰণ ৰখিবলৈ জেগা নাই আৰু মোৰ হাতত ছাতিও নাই। অকলে ইমানবিলাক বস্তু ধৰাটো সম্ভৱো নহয়। সেইকাৰণে মই ৱাটাৰপ্ৰুফ একশ্যন কেমেৰাটো উলিয়াই ল'লোঁ আৰু অলপমান শ্বুট কৰা ষ্টাৰ্ট দিলোঁ। বেছি শ্বট লোৱা নহ'ল যদিও আল্টিমেট মানে যিমানখিনি পাৰোঁ সেইখিনিয়ে ট্ৰাই কৰিছোঁ, কিন্তু সেয়াই আৰু।